কি জয় হাই ও জ্যোতিৰা আৰু বাৰ নামটো কিবা বাৰ কিবা নমস্কাৰ স্বাগতম জানাইছো মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজি যেহেতু লক্ষ্মী পূজা এয়া বকুল আহিছে ইফালে আহা যোৱাবাৰো আহিছিল এইবাৰো আহিছেহি আৰু বকুলৰ লগত আছে আৰু ভাইটি এজন কি নাম ভাইটিটো চিকেন ৰজিত কলিতা বকুলহঁতৰ ওচৰৰে বকুলৰ ভাল ফ্ৰেণ্ড হয় আৰু ঘৰৰ ওচৰতে যিহেতু আমাৰ চাউথ কামৰূপৰ ভিতৰত আটাইতকৈ ডাঙৰ লক্ষ্মী পূজা হয় গতিকে আমি এতিয়া যাব ওলাইছো মই ইহঁত দুটাৰ লগতে যাম আৰু মোৰ লগত যাব মোৰ কাজিন চিষ্টাৰ মাৰ ফালৰ গতিকে আমি এতিয়া চাৰিজনে যাম আৰু বকুলে ক'ব কেনেকুৱা দুৰ্গা পূজা ক'ত ক'ত চালা দুৰ্গা পূজা মানে বৰষাতে ঘৰত গৈছিলে তাইছে আৰু এনেকে গুৱাহাটীত চালো দুখনমান লতা হিলত চালো এনেকে চালো আৰু লক্ষ্মী পূজা বুলি বাহঁতৰ ঘৰত আহিলো বা মাতিছিল যোৱাবাৰ মাতিছিলে এবাৰ মাতিলে এনেকে আহিলো অকমান কেৱল ৰখিব লগা হ'ল মোক একো নাই গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক মই এতিয়াৰ পৰাই কণ্টিনিউ কৰিছো আৰু এতিয়া আমি পূজাথলীলৈ যাব ওলালোঁ মোৰ কাজিন মই লগতে মোৰ ভাইটি দুজন মানে মোৰ ঘৰৰ ওচৰৰে হয় সিহঁত গতিকে আমি চাৰিওজনে এতিয়া খোজকাঢ়িয়ে যাম আৰু এতিয়া এনেকৈ পাই গ'লো পূজা এয়া পুৰা মানুহৰ ভিৰ মানুহৰ ভিৰ উন্মনা মোৰ হৃদয় হেল্ল' হেল্ল' সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা আৰু এইখন ষ্টেজতে ৰাতি আছে যাত্ৰা পাৰ্টি স্পাইৰেল পটেটো এয়া আপোনালোকে স্পাইৰেল পটেটো আহিছে ইয়াতে খাব পাৰে আহিলে অভিমানী যাৰে কিনো কৈ গোপনে তুমিও শুনা না শিখাবা কেনেকুৱা লাগিছে পূজা একদম বহুত ভাল লাগিছে আৰু এতিয়া বকুলৰ ফ্ৰেণ্ডছ কেইজনমান মই লগতে মোৰ কাজিন আমি গোটেইকেইজনে ঘূৰি আছো বৰিহঁতত আৰু প্ৰায় 1 কিলোমিটাৰমান হ'ব 1 কিলোমিটাৰমান হ'ব নে বেছি হ'ব 1 কিলোমিটাৰৰ পুৰা মানুহে পুৰা মানুহ গেদেৰি অহা যোৱা চলি আছে আমি দেখাই আছো আপোনালোকক ক্লিপবিলাক আৰু এতিয়া মই লগ পাই গ'লোঁ মোৰ খুৰাৰ ছোৱালী মুনু লগতে মোৰ ভাগিন ছোৱালী গাৰ্গী আৰু ভাল লাগিছে ইহঁতক লগ পাই গতিকে দুখনমান ফটো উঠি লওঁ নীৰৱে বহেমিয়া মনতে দিদে ঠিক কি কৰা ওপৰত কি ভিডিঅ' কৰিছোঁ এইটো খুব ধুনীয়াকৈ বনাইছে এনেকৈ আই লাভ পৰিয়াল বুলি আছে ইয়াতে লিখা
আৰু ইয়াৰে ওচৰতে এইটো এটা কিবা পানী পৰি থকা এনেকৈ বনাইছে চেলফি উঠিবৰ কাৰণে Oh, Muna. Hi. Oh, Sudira. Main Manu. Kenuka. Pura hisab nikas choli ase. এই দুজন মোৰ দাদাৰ ভাল ফ্ৰেণ্ড হয় মনিন্দ্ৰ দা লগতে কুলদীপ দা মই হিহঁতকো লগ পাই এটা ক্লিপ ৰাখি থৈ দিলোঁ এয়া নমস্কাৰ দিছে পৃথিৱী দা ওচৰত আছে প্ৰণৱ দা লগতে তেওঁলোকৰ চিনাকি বাকীকেইজনক মই চিনি নাপাওঁ আৰু এইফালে ধুনীয়াকৈ ইয়াত কথা পাতি আছে শিখা বাতে গোটেইকেইটাক ওৰে বৰ দেখিছোঁ তো কৰি দিছে কিবা এতিয়া ভোগী আছে আমি ভোগ খাবলৈ আহিছোঁ ভোগ লৈ লওঁ কেনেকুৱা লাগছে ভোগ শিখাবা কেনেকুৱা হৈছে আৰু বাৰ নামটো কিবা বাৰ গমে পোৱা নাই হা কিয় একো নহয় সেৱা কৰিলোঁ ভোগ খালোঁ ভিডিঅ' কৰিলোঁ চিনাকি মানুহ লগ পালোঁ মাত দিছোঁ কথা পাতিছোঁ আৰু পূজাখন যিহেতু একেবাৰে ঘৰৰ ওচৰত গতিকে মানুহখিনি গোটেইবিলাকেই চিনাকি আৰু ঘনিষ্ঠতা আছে আন্তৰিকতা আছে আৰু ভাল লাগে যেতিয়া মানুহে মৰম কৰে আৰু এতিয়া মই মাত দিবলৈ গৈ আছোঁ অসমৰ এগৰাকী যুৱ নেতা হিমাংশু শেখৰ বৈশ্য দাদাক তেওঁ আয়োজকসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে এয়া গ্ৰীণ চাৰ্ট পিন্ধি থকাজন আৰু তেখেতেও মোক জানে সেইবাবে অকণমান কথা পাতিছোঁ আৰু এতিয়া আমি খাই বৈ গোটেইখিনি কৰি আহিলোঁ এতিয়া ইহঁতে মানে এটা কিবা কিনি আছে আৰু আমি ইয়াতে ৰখি আছোঁ এয়া আৰু এতিয়া আমি আইচক্ৰীম চকোবাৰ গোটেইকেইটাই দেখুৱাব লাগে তই ক'ত দেখা সুধচোন জিপে আছে না জিপে কৰবাৰ আহিছে দাদা কেনেকুৱা পূজা বিক্ৰী ভাল হৈছে আৰু চাওঁতে চাওঁতে ৰাতি 11টা মানে বাজিল গতিকে এতিয়া আমি ঘৰলৈ গৈ আছোঁ যিহেতু পূজাথলী আৰু মোৰ ঘৰ বেছি ডিষ্টেঞ্চ নহয় খোজকাঢ়িয়ে যাব পাৰি গতিকে চাৰিওজনে খোজকাঢ়িয়ে গৈ আছোঁ আৰু আমাৰ মুনুক জোকাই আছে মোৰ ভাইটি দুজনে অথচ বয়সত তাই ডাঙৰ হ'ব আৰু লক্ষ্মী পূজা চাই অলপ আগতে ঘৰ আহি পালোঁ খিচিৰিও খালোঁ আৰু ইয়াত আছে বকুল ইফালে আমাৰ মুনু আৰু ভাইটি কেইটাও আছে লুকাই লুকাই আছে আৰু গোটেইকেইটাই লাজ কৰে ইহঁতে আৰু এতিয়া ইহঁত যাব ওলাইছে ৰাতিৰ কিমান সময় হৈছে 12টা পুৰা 12টা বাজিলে আৰু আমি কেইটাই পূজা চালোঁ পূজাথলীত গৈ পোৱাৰ পিছতে বিভিন্নজনক লগ পাইছোঁ ফটো উঠিছোঁ কথা পাতিছোঁ কিন্তু মেক্সিমামক ভিডিঅ' তোলোৱা নাই কাৰণ মানুহৰ গেডাৰিংটো বহুত আছিলে কিন্তু ফটো উঠিলোঁ আৰু ইহঁতকেইটাই মোক চাথ দিলে বকুল লগতে বকুলৰ ফ্ৰেণ্ডজনে গতিকে খুব ভাল লাগিল আৰু আপোনালোকে দেখা আধাখিনিয়ে ক্লিপ বকুলে লৈ দিয়া গতিকে বকুলক স্পেচিয়েলি থেংক ইউ সন্মুখতে আৰু অহা বছৰ আকৌ আহিব আৰু ভাল লাগিল এইবাৰ পূজা চাই আৰু আজিৰ এই লক্ষ্মী পূজাৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু ইহঁতকেইটা এতিয়া ঘৰত যাব ওলাইছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি মোৰ চেনেলত আপোনালোক নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ বাই বাই
বাই বাই দি মুনু এইফালেও আছে গতিকে বাই বাই